নমস্কাৰ বন্ধুসকল, মই অনুপম নাথ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, যদি আপুনি আপোনাৰ পান কাৰ্ডখন এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই, তেতিয়াহ'লে কেনেদৰে আপুনি আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব, মই আপোনালোকক দেখুৱাম এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ। ফ্ৰেণ্ডছ, লগতে মই আপোনালোকক দেখুৱাম যদি আপুনি আগতে আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছিলে, তেতিয়াহ'লে কেনেদৰে আপুনি চেক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন পান কাৰ্ডৰ সৈতে লিংক হ'ল নে নাই। জানিবলৈ ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে ওলোৱা বেল আইকনটো টিপি নটিফিকেশ্যনটো অন কৰি ল'ব। গতিকে বলক ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলত গুগল ক্ৰমটো খুলি ল'ব। ব্ৰাউজাৰটো খোলাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ বাৰত ই ফিলিং বুলি লিখি ল'ব। ই ফিলিং বুলি লিখি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত আপোনালোকে প্ৰথমতে যিটো লিংক দেখি পাইছে ইনকাম টেক্স বুলি, আপোনালোকে এই লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনালোকে এই পপ আপ মেনুটো কাটি দিব। ফ্ৰেণ্ডছ, এই ৱেবছাইটটোৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে। আপোনালোকে সেই লিংকটোত ক্লিক কৰি এই ৱেবছাইটলৈ ডাইৰেক্ট আহি যাব পাৰিব। ইয়াত লেফ্ট ছাইডত এটা অপশ্যন আছে, মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ, লিংক আধাৰ। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব। ফ্ৰেণ্ডছ, আপোনালোকে আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবলৈ ইয়াত গোটেই ডিটেইলছখিনি ফিল আপ কৰি ছাবমিট কৰিব লাগিব। প্ৰথমতে আপোনালোকে আপোনালোকৰ পান কাৰ্ডৰ নম্বৰটো ইয়াত লিখি ল'ব। তাৰ তলত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত লিখি ল'ব। তাৰ তলত ফ্ৰেণ্ডছ দেখিব পাইছে নেম এজ পাৰ আধাৰ। বন্ধুসকল, আপোনালোকৰ আধাৰ কাৰ্ডত আপোনাৰ নামটো যেনেদৰে লিখা আছে ছেম টু ছেম আপোনালোকে ইয়াত লিখিব লাগিব। নামটো লিখা হোৱাৰ পিছত তলত এটা অপশ্যন দেখিব পাইছে, আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। বন্ধুসকল, আপোনালোকৰ আধাৰ কাৰ্ডখনত যদি আপোনালোকৰ জন্মৰ অকল বছৰটো আছে, তেতিয়াহ'লে আপোনালোকে এই বক্সটোত টিক কৰি দিব, আৰু যদি গোটেই ডেট অফ বাৰ্থটো আছে তেতিয়াহ'লে টিক কৰিব নালাগে। তাৰ তলত এটা অপশ্যন দেখিব পাইছে ফ্ৰেণ্ডছ আপোনালোকে, আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UDI। এই অপশ্যনটোৰ ছাইডত যিটো বক্স দেখিব পাইছে ইয়াত আপোনালোকে টিক কৰি দিব। টিক কৰাৰ পিছত তলত এটা আপোনালোকে কেপচা কোড দেখিব পাইছে। কেপচা কোডটো আপোনালোকে এমটি বক্সটোত ফিল আপ কৰি দিব। কেপচা কোডটো ফিল আপ কৰাৰ পিছত ফ্ৰেণ্ডছ তলত আৰু এটা অপশ্যন দেখিব পাইছে, ৰিকুৱেষ্ট OTP। আপোনালোকে ৰিকুৱেষ্ট OTP ছাইডত থকা সৰু বক্সটোত টিক কৰি দিব। বক্সটোত টিক কৰি দিয়াৰ লগে লগে ফ্ৰেণ্ডছ এটা নতুন অপশ্যন ইয়াত দেখিব পাব, এণ্টাৰ মোবাইল নাম্বাৰ। আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডখন যিটো মোবাইল নম্বৰৰ সৈতে ৰেজিষ্টাৰ আছে আপোনালোকে সেই নম্বৰটো ইয়াত লিখিব লাগিব। মোবাইল নম্বৰটো লিখা হোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে তলত এটা অপশ্যন দেখিব পাইছে, লিংক আধাৰ। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ফ্ৰেণ্ডছ, লিংক আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পান কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ যাব। মোৰ পান কাৰ্ডখন অলৰেডি মোৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা আছে, সেয়েহে ওপৰত এনেকৈ লিখি দিছে, মই আপোনালোকক দেখুৱাইছোঁ জুম কৰি, ইয়ৰ পান ইজ অলৰেডি লিংকেড টু দ্য গিভেন আধাৰ নাম্বাৰ। যদি আপোনালোকৰ আগৰ পৰা আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা থাকে তেতিয়াহ'লে আপোনালোকক এনেদৰে ওপৰত দেখুৱাই দিব। ফ্ৰেণ্ডছ, যদি আপুনি আগতে আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ কাৰণে ছাবমিট কৰিছিলে, কেনেদৰে আপোনালোকে সেই ষ্টেটাছ চেক কৰিব পাৰিব আপোনালোকৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক হ'ল নে নাই। চেক কৰিবলৈ ফ্ৰেণ্ডছ আপোনালোকে ওপৰত এটা অপশ্যন দেখিব পাইছে, ক্লিক হেয়াৰ টু ভিউ দ্য ষ্টেটাছ ইফ ইউ হেভ অলৰেডি ছাবমিটেড লিংক আধাৰ ৰিকুৱেষ্ট। ইয়াত আপোনালোকে যিটো ক্লিক হেয়াৰ বুলি অপশ্যন দেখিব পাইছে ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক হেয়াৰ ক্লিক কৰাৰ লগে লগে ফ্ৰেণ্ডছ এনেকুৱা এটা অপশ্যন আহি যাব আপোনালোকৰ সন্মুখত। ইয়াত আপোনালোকে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ লিখিব লাগিব। মই ইয়াত লিখি লৈছোঁ। পান কাৰ্ডৰ নম্বৰ লিখা হোৱাৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰটো লিখি ল'ব। আধাৰ কাৰ্ডৰ নম্বৰটো লিখি হোৱাৰ পিছত ফ্ৰেণ্ডছ তলত এটা অপশ্যন দেখিব পাইছে, ভিউ লিংক আধাৰ ষ্টেটাছ। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ফ্ৰেণ্ডছ
এনেকুৱা এটা অপশ্যন দেখিব পাব ইয়ৰ পান ইজ লিংকেড টু আধাৰ নাম্বাৰ আৰু ছাইডত আপোনালোকক আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা সংখ্যা দেখুৱাই দিব ফ্ৰেণ্ডছ মোৰ পান কাৰ্ডখন মোৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ গৈছে সেয়ে মোক এনেকৈ দেখুৱাই দিছে যদি ফ্ৰেণ্ডছ আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ যায় আপোনালোককো এনেকৈ দেখুৱাই দিব ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে যদি ভিডিঅ'টো ফ্ৰেণ্ডছ ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট সেকশ্যনত গৈ কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ফ্ৰেণ্ডছ যদি এতিয়ালৈকে আৰু আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলোৱা বেল আইকনটো টিপি নটিফিকেশ্যনটো অন কৰি ল'ব আজিলৈ ইমানে ফ্ৰেণ্ডছ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম